হেল্ল' গাইজ ৱেলকাম টু মাই ইউটিউব চেনেল। আৰু আজি আমি এইখন ফটোখন কৰিম মানে এইখন ফটোখনৰ এখন প্ৰিছেট আছে, মানে প্ৰিছেটটো মই বনাইছোঁ অলৰেডি। এইখন ফটোখন কৰা হৈছে, জাষ্ট এইবাৰ এই ফটোখনত প্ৰিছেটটো বহাই দিম আৰু আপোনালোকক দেখুৱাম কি কৰিছোঁ। মানে ইমান নকৰোঁ, ইমান কৰিলে মানে ভিডিঅ'টো বেছি দীঘল হৈ যায়, ইমান দীঘল নকৰোঁ। গতিকে আগতে মই বনাই থৈছোঁ, সেইটো জাষ্ট আপোনালোকক দেখুৱাম আৰু আপোনালোকে তেনেকুৱাকৈ কৰিলেই হ'ল। আৰু যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পায় আৰু লাইক কৰিব আৰু শ্বেয়াৰ কৰিব, লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব আৰু শ্বেয়াৰটো বেছিকৈ কৰিলে হ'ল, মানে ছাপোৰ্টৰ দৰকাৰ এতিয়া। আৰু এতিয়া আমি ইয়াৰ প্ৰিছেটটো ইয়াতে পেষ্ট কৰি দিওঁ। প্ৰিছেট পেষ্ট হৈ গ'ল। প্ৰথমতে ফটোখন আছিল এনেকুৱা অৰিজিনেল ফটোখন, এইবাৰ প্ৰিছেট লগোৱাৰ পিছত এনেকুৱা হৈ গ'ল। এইবাৰ আপোনালোকক দেখুৱাওঁ কেনেকৈ কৰিছোঁ, কি কৰিছোঁ। প্ৰথমতে এইটো সূৰ্যৰ ইয়াতে আহিছোঁ আৰু এক্সপ'জাৰটো ইয়াতে মই ৰাখিছোঁ -0.12 আৰু কণ্ট্ৰাষ্টটো ৰাখিছোঁ +30 আৰু হাইলাইটটো ৰাখিছোঁ -100। আপোনালোকেও মানে যেনেকৈ আপোনালোকৰ ভাল লাগে তেনেকৈ কৰিলেই হ'ল। হাইলাইটটো 100 -100 ৰাখিলোঁ, কণ্ট্ৰাষ্টটো 30 আৰু শ্বেডোটো +20 আৰু হোৱাইটছটো -100, ব্লেকছটো +20। তাৰপিছত এইবাৰ আহোঁ আমি এইটো থাৰ্মোমিটাৰৰ টুলটো। ইয়াতে কালাৰবিলাক চব এডজাষ্টমেণ্ট হয়, কালাৰ গ্ৰেডিং, কালাৰ চব ইয়াতে এডজাষ্টমেণ্ট হয় এইটো থাৰ্মোমিটাৰ টুলটোত। আৰু মই টেম্পাৰেচাৰটো ৰাখিছোঁ +8 আৰু টিণ্টটো মই 0 ৰাখিছোঁ আৰু ভাইব্ৰেঞ্চটো 12 ৰাখিছোঁ আৰু চেচুৰেশ্যনটো -14। চেচুৰেশ্যনটো আৰু ভাইব্ৰেঞ্চটো প্ৰায় একেই, কালাৰ বুষ্টিং কৰে। আৰু এইবাৰ আহিম আমি ইয়াতে মিক্স টুলটোত। ইয়াতে মানে চব কালাৰবিলাক পোৱা যায়। পিংক কালাৰটো 0 ৰাখিছোঁ, হিউও 0, চেচুৰেশ্যন 0, লুমিনেন্স 0 আৰু ইফালে ভাইলেট কালাৰটো ৰাখিছোঁ হিউটো 0, চেচুৰেশ্যন -100 আৰু লুমিনেন্সটো 0। আৰু ইফালে ব্লুটো ৰাখিছোঁ, হিউটো 0 আছে আৰু চেচুৰেশ্যনটো -100 দিছোঁ, মানে একেবাৰে পূৰা কালাৰ নোহোৱা কৰি দিছোঁ স্কাইৰ। তাৰপিছত আৰু ইফালে তিল কালাৰৰ হিউটো আছে -100 আৰু ইফালে চেচুৰেশ্যনটো দিছোঁ 67। আপোনালোকে যেনেকৈ ভাল পায় তেনেকৈ দিব পাৰা। গ্ৰীণটো লুমিনাছটো ৰাখিছোঁ 0 আৰু ইফালে গ্ৰীণত আহিলোঁ। এইবাৰ গ্ৰীণত ৰাখিছোঁ হিউটো +6, চেচুৰেশ্যনটো -65, লুমিনেন্সটো -19। আৰু এইবাৰ য়েল্ল' কালাৰটোত ৰাখিছোঁ হিউটো +19 আৰু ইফালে চেচুৰেশ্যনটো -10, লুমিনেন্সটো 0। আৰু এইবাৰ আহিম এইটো স্কিন কালাৰটো। হিউটো ৰাখিছোঁ 0, চেচুৰেশ্যনটো ৰাখিছোঁ -21, লুমিনেন্সটো ৰাখিছোঁ +7। আৰু এইবাৰ আহিম আমি ৰেড কালাৰটো হিউ 0, চেচুৰেশ্যন 0, লুমিনেন্স 0। এইবাৰ আহিম আমি কালাৰ গ্ৰেডিঙত মই কৰিছোঁ শ্বেডো। এইটো হৈছে শ্বেডো, প্ৰথমৰটো শ্বেডোটো মই কৰিছোঁ, এই হিউটো মই ৰাখিছোঁ 98 আৰু ইফালে চেচুৰেশ্যনটো মই ৰাখিছোঁ +20 আৰু ইফালে লুমিনেন্সটো ৰাখিছোঁ +13 আৰু ব্লেণ্ডিংটো 50, বেলেঞ্চটো 0 আছে। আপোনালোকে নিজৰ ইচ্ছামতে এডজাষ্ট কৰিব পাৰে, মানে আপোনালোকক যেনেকুৱা কালাৰ ভাল লাগে তেনেকৈ আপোনালোকে এডজাষ্ট কৰিব পাৰে। মই মানে কি কয়, এই ফটোখনৰ লগত মানে এইটো মিলি আছে, সেইটো কাৰণে মই এনেকুৱাকৈ এডজাষ্ট কৰিছোঁ। আপোনালোকে এইটো হিউটো আপোনালোকে কি কয়, এই মোৰটো গ্ৰীণত আছে, মোটামুটি লাইট গ্ৰীণত আছে। আপোনালোকে এই এনেকুৱাকৈ য়েল্ল'টো নিব পাৰে আৰু ইফালে ৰেডতো নিব পাৰে আৰু ইফালে এইটো তিল কালাৰটো নিব পাৰে। এইদি আপোনালোকে স্ক্ৰীণত চাই থাকক, এইটো ফটোখনত চাই থাকক, এইটো চেঞ্জ হৈ আছে কালাৰবিলাক। এনেকুৱাকৈ আপোনালোকে যিটো ভাল লাগে সেইটো আপোনালোকে এডজাষ্ট কৰিব পাৰে। মোৰ মানে মেইনলি এইটো ভাল লাগছে, 98ত ভাল লাগিছে। 98ত মোৰ কাৰণে ঠিকেই আছে, মানে মিলি গৈছে পূৰা ফটোখনৰ লগত। আপোনালোকে মিলাই চাব। আৰু এইবাৰ আহিম আমি মিডটনটোত মই একো লৰা নাই। মিডটনটো মই একো লৰা নাই, হিউও লৰা নাই, চেচুৰেশ্যনো লৰা নাই, লুমিনেন্সো লৰা নাই, চব একেই আছে। হিউৰ এই মিডটনটোৰ ইয়াতে কাম নাই তাৰমানে। এইবাৰ আহিম আমি হাইলাইটত হিউ ৰাখিছোঁ মই 64, চেচুৰেশ্যন 21 +21 আৰু লুমিনেন্সটো -14, ব্লেণ্ডিংটো লৰা নাই, বেলেঞ্চ লৰা নাই। আৰু এইবাৰ আহিম গ্ল'বেলত। এইটো মানে গ্ল'বেলটো মানে কি হয়, ফটোখনৰ চব এৰিয়াতে মানে গ্ল'বেলটো এই কালাৰবিলাক চেঞ্জ হয়। হিউটো ৰাখিছোঁ
হিউটো ৰাখিছোঁ 100, তাৰপিছত চেচুৰেশ্যনটো 0, লুমিনাছটো +5। এইবাৰ এইটো হৈ গ'ল, কালাৰ গ্ৰেডিঙৰ হৈ গ'ল। এইবাৰ আহিম আমি এফেক্টৰ টুলটোৰ এইটো এফেক্টত মই ৰাখিছোঁ টেক্সচাৰটো ৰাখিছোঁ +44, ক্লেৰিটি ৰাখিছোঁ +25, ডিএছটো ৰাখিছোঁ 0, ভিগনেট 0, গ্ৰেইন 0। এইবাৰ আহিম আমি শ্বাৰ্পেনিং টুলটোত এইটো ট্ৰেংগেলটোত শ্বাৰ্পেনিং 47, ৰেডিয়াছ 1.10, ডিটেইল 25, মাস্কিং 0, নইজ ৰিডাকশ্যন 32, ডিটেইল 50, কণ্ট্ৰাষ্ট 0, কালাৰ নইজ ৰিডাকশ্যন 39, ডিটেইল 50, স্মুথনেছ 50। চ' গাইছ, এইবাৰ আমি কাৰ্ভ টুলটো পাহৰি গৈছিলোঁ আপোনালোকক দেখুৱাবৰ কাৰণে। কাৰ্ভ টুলটো মই ৰাখিছোঁ, কাৰ্ভ টুলটো আপোনালোকে পাই যাব এইটো এক্সপ'জাৰ কণ্ট্ৰাষ্ট এইবিলাক য'ত এডজাষ্ট কৰে তাৰ ওপৰতে আপোনালোকে এইটো কাৰ্ভ টুলটো দেখা পাব। আৰু কাৰ্ভ টুলটো মই বেলেগবিলাক ইউজ কৰা নাই, ৰেড গ্ৰীণ ব্লু এইবিলাক ইউজ কৰা নাই, মই মাত্ৰ ইউজ কৰিছোঁ এইটো হোৱাইটটো। আপোনালোকে মই যেনেকুৱা কৰিছোঁ তেনেকৈ ৰাখিলে হ'ল। আৰু এইবাৰ ফটোখন প্ৰথমতে এনেকুৱা আছিল, তাৰপিছত কৰা পিছত এনেকুৱা হ'ল। চ' গাইছ, আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে দেন লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব, আৰু যিমান পাৰে শ্বেয়াৰটো কৰিলেই হ'ল। চ' হেভ এ গুড ডে, বাই বাই।